একদম লেগ পিচটো একদম এনেকৈ একদম বঢ়িয়া লাগিছে। আপুনি ৰাতি সাজত খাবৰ বাবে আনিছোঁ চিকেন, আৰু চিকেনখিনি আজি মই এটা বেলেগ ষ্টাইলত বনাম, আৰু যিটো ষ্টাইলত বনাম সেইটো আপোনালোকক দেখাম। আৰু এই আপুনি মই এতিয়া খাবৰ বাবে বনাই আছোঁ ৰঙা চাহ খাই বেছি ভাল পাওঁ, গাখীৰ চাহো খাই ভাল পাওঁ, কিন্তু ৰঙা চাহটো কিবা এটা কাৰণত খাইছোঁ। আৰু এই চাহৰ লগত খাবৰ বাবে আনিছোঁ এয়া পাপৰ আৰু পকৰি, আৰু এয়া মোৰ আচাৰৰ টেমা দেখিছেনে, চাওকচোন। এয়া আমৰ আচাৰ, ভোট জলকীয়া, বগৰী, এয়াও আম, তাৰপিছত এইখিনি আকৌ কৰ্দৈ আচাৰ। গোটেইখিনি ৰেডি কৰি ল'লোঁ, আৰু এতিয়া মই বনাম। আপোনালোকে ৰেচিপিটো চাব, ভাল লাগিলে এবাৰ বনাব। আৰু কি কি মই আয়োজন কৰিছোঁ আপোনালোকক দেখাই আছোঁ। কেমেৰা কোৱালিটি ইমান ভাল নহয়, তো ভিডিঅ'টো তথাপিও চাব। আৰু অৱস্থাটো অলপ বেয়া হৈ আছে, অলপ বেমাৰ হৈ আছে। কি হৈ আছে মই পিছত ক'ম, আপোনালোকে এতিয়া ৰেচিপিটো চাওক। তো আৰু এইটো মানি প্লাণ্টটো কেনেকুৱা লাগিছে ক'ব। আৰু এইটো মই গ্লাছত ৰাখিছোঁ, দেখিছেনে। আৰু পানীটো যিহেতু ওলাই যায়, সেয়ে মই মানে এইটো দৈ টেমা আনিছিল, নহয় আইচক্ৰীমৰ টেমা আনিছিলে, মই ইয়াতে সোমোৱাই থৈ দিছোঁ। তো কেনে লাগিছে। তাৰপিছত মই এতিয়া কি কৰিছোঁ, এইখিনিত মাংসখিনিত, চিকেনখিনিত মই ধুনীয়াকৈ হালধি নিমখ সানি ৰাখিছোঁ। আৰু ধনিয়া অলপ ছিঙি আনিছিলোঁ, ধনিয়াখিনিত মই এয়া অলপ তিয়াই ৰাখিছোঁ, যদি বালি চালি আছে কিবা ইয়াৰ পৰা ওলাই পৰি। এইপিনে কেৰাহী মই ধুনীয়াকৈ ধুই কৰি লৈ ল'লোঁ। তাৰপিছতে মই মাংসত দিবৰ বাবে গোটেইখিনি পিঁয়াজ, নহৰু, আদা গোটেই কাটি লৈছোঁ। আৰু ইয়াতে আছে মোৰ মছলা, গোটেইখিনি আছে। তো এতিয়া মই দি যাম, বনাই যাম, আপোনালোকে খালি চাই যাব। চ' গাইজ, এতিয়া কেৰাহীটো গৰম হৈছে, কেৰাহীত মই দিছোঁ অলপ এয়া ৰিফাইন। অলপ মই ভিডিঅ' বনাই আছোঁ। তাৰ লগত মই মিক্স কৰি দিছোঁ অলপ মিঠাতেল। মোদীজীয়ে আকৌ মিঠাতেল কমাই ব্যৱহাৰ কৰিব দিছে, কমাই দিছোঁ, বেছি দিয়া নাই। এতিয়া এইখিনি অলপ গৰম হ'ব দিছোঁ। মাংসখিনি মই এতিয়া অলপ ফ্ৰাই কৰি ল'লোঁ, ধুনীয়াকৈ একদম টাইটকৈ ফ্ৰাই কৰিছোঁ। মাংসখিনি এতিয়া কালাৰটো বহুত বেছি ধুনীয়া হৈছে, আৰু খায়ো বহুত বেছি ধুনীয়া লাগিব। আৰু অলপ সময় পিছতে হ'ব। ইয়াৰ ফাইনেল ৰিজাল্টটো মই আপোনালোকক দেখাই আছোঁ। এয়া হৈছে ফাইনেল লুক, মোৰ বনাই কৰি হৈ গ'ল। এতিয়া মই ভাতৰ বাচনখন লৈছোঁ, আৰু এইটো হৈছে একদম লেগ পিচটো একদম এনেকৈ একদম বঢ়িয়া লাগিছে। আপোনালোকে বনাই খাব, বহুত বেছি টেষ্টি হয়। বিশেষকৈ পোলাওৰ লগত খাই বহুত বেছি ভাল লাগিব। তো পোলাওৰ লগত বনাই খাব, আলহী আহিলেও বনাই খুৱাব দেই। আজিলৈ ইমানেই, বাই বাই। কোৱা হয়।